নমস্কাৰ। আজি বহুদিনৰ মূৰত আকৌ আপোনালোকলৈ বুলি এটা ব্লগ। আজি দিনটো ছানডে হয় যিহেতু, গতিকে প্ৰথমতে এইটো চাই লওকচোন ৰাতিপুৱাই কি হ'ল না নাযাওঁ এতিয়া अभी नहीं जाएगा ना 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 কি হ'ল কি হ'ল না 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 নাযাওঁ এতিয়া বাই বাই আচলতে নামৰূপত মই লোৱা ভাড়াঘৰটোৰ ভাড়াঘৰটোত ঘৰটোৰ মানে মালিকৰ ঘৰত 3টা কুকুৰ আছে আৰু সেইকেইটা তেনেকৈ ৰাতিপুৱাৰ পৰা লাগি থাকে। মানে মোক মাতেহি আহিবলৈ, খেলিব লাগে সিহঁতৰ লগত, কাৰণ বহুত মৰম কৰোঁ যে সিহঁতক। তাৰপিছত আকৌ এয়া আমাৰ ঘৰৰ মানে মোৰ ৰুমটোৰ কাষৰে ফেমিলি এটা আছে আৰু তাৰে এই অকণমানি পোৱালি 2টা পালোঁ। জাষ্ট ক'বহে পালোঁ বোলো মেগী খাবা, আহি গ'ল। পোৱালিবোৰে এনেও মেগী খাই ভাল পায় আৰু নতুন জেগাটোত তেনেকৈয়ে মই নতুন ফ্ৰেণ্ড কিছুমান গোটাবলৈ ট্ৰাই কৰিছোঁ। আৰু তাৰপিছত আকৌ এয়া দেখিছেনে গাড়ীৰ লাইন। এই ফেমিলিটোৰ লগতে মই দাদাহঁতৰ লগতে গ'লোঁ, দাদা বৌৰ লগত, আৰু এইফালে পোৱালিকেইটা ক'লে বোলে ব'লক এইখিনি পাৰ্ক এখন আছে চাই আহিব। গ'লোঁ, যাওঁতে দেখিলোঁ ইমান ৰাস্তাইদি গাড়ী গৈ আছে। আচ্ছা, মোদীজী আহিছে আকৌ আজি নামৰূপলৈ। সেইকাৰণে পূৰা ভিৰ। আৰু আজি গোটেই দিনটো মানে সকলোৱে কেৱল মোদীক চাবলৈ যোৱা বা সেই তেনেকেই গৈ আছে আৰু গৈ পেলাই এখন পাৰ্ক পালোঁহি। সঁচাকৈ মানুহে এটা নতুন জেগালৈ যোৱাৰ লগে লগে নতুন কিছুমান মানুহৰ লগত চিনাকি হ'ব লাগে, নতুন কিছুমান এক্সপিৰিয়েঞ্চ গোটাবৰ বাবে। আৰু সেয়ে মই আজি এই ফেমিলিটোৰ লগত গৈ বা দাদা আৰু সেয়া বৌ আৰু এইফালে পোৱালি 2টাৰ লগত গৈ এখন ধুনীয়া পাৰ্ক এখন চিনাকি হৈ আহিলোঁ। মোৰ ৰুমৰ ওচৰতে যে ইমান ধুনীয়া পাৰ্ক এখন আছে মইতো নাজানোৱেই। এতিয়াতো মই তাত খোজকাঢ়িবলৈ গৈয়ে থাকিম অকলে হ'লেও। গতিকে গ'লোঁ, মনটো ভাল লাগিলে। গোটেই দিনটো যিহেতু আজি কাৰেণ্ট নাছিলে, কিয় নাজানো, কিন্তু আজি কাৰেণ্ট নাছিলে। অৱশ্যে ইয়াত ইমান কাৰেণ্টৰ প্ৰব্লেম নাই, কিন্তু আজি বহুদিনৰ মূৰতহে মই আজি যিহেতু 20 দিন হ'ল হোৱাৰ পিছত মই আজি কাৰেণ্টৰ প্ৰব্লেমটো পাইছোঁ। যি কি নহওক, ৰাতিলৈ আহি গ'ল। মই আকৌ ফোনটো চাৰ্জ কৰি ল'লোঁ, কিন্তু কিছুমান ক্লিপ দিব নোৱাৰিলোঁ কাৰণ চাৰ্জ নাই। মনটো ভাল লাগিল আবেলি সময়টো, যিহেতু আজি ছানডে হয় আৰু দোকান পোহাৰবিলাকো আজি প্ৰায় বন্ধই আছিল, কাৰণ মোদীজী আহিছে, সকলো মোদীজীৰ লগত ব্যস্ত আছিল। গতিকে নামৰূপত আৰু সেয়ে অকণমান ফুৰি মেলি বোলো কিবা এটা খাবও মন গৈ আছিলে, কিন্তু মাংস অকণ আনিবলৈও সেয়া দোকান বজাৰ বন্ধ আজি, উপায় নাই। এইফালে চাওকচোন পোৱালিকেইটা খেলি পেলাই কিমান মনটো ভাল লাগিছে সিহঁতৰ, আৰু এইবোৰ দেখিলে নিজৰো মনটো বহুত ভাল লাগে, ফূৰ্তি লাগি যায়, নহয়নে? এই নতুন জেগাটোত মই যে কেতিয়াও ভবাই নাছিলোঁ যে লখিমপুৰৰ পৰা আহি নামৰূপত মই এনেকৈ থাকিম বা কিবা কৰিম। গতিকে মানুহে নজনাকৈয়ে বহুত অভিজ্ঞতা গোট খায়, আৰু এইবোৰ কিছুমান মোৰ মিঠা অভিজ্ঞতা মোৰ বহুত ভাল লাগিছে। আৰু বিশেষকৈ মই এনেকুৱা এজনী ছোৱালী যি বৰ বেছি যান্ত্ৰিকতা ভাল নাপাওঁ। গতিকে এনেকুৱা সহজ সৰল ব্যক্তিসকলৰ লগত বা এনেদৰে ইমান ধুনীয়া এটা একদম নেচাৰেল পৰিৱেশত মই থাকিবলৈ পাইছোঁ। বাছ, আই এম ছ' ভেৰি হেপ্পী। তাৰপিছত আহোঁতে ভাবিছিলোঁ মাংসটো নাপালোঁৱেই, গেলামাল দোকান এখনৰ পৰাই বোলো পনীৰ লৈ যাওঁ। তো পনীৰ লৈ আহিলোঁ। পনীৰ লৈ আহি পেলাই এয়া পনীৰ বনোৱাৰ চেষ্টা। যিহেতু গোটেই দিনটো ভাত খোৱা নাই, সেই ৰাতিপুৱা মেগী আৰু পাপৰ পাৰ্টি দেখিছিলে যে পোৱালিকেইটাৰ লগত, সেয়াই খোৱা। তাৰপিছত আকৌ এতিয়া আৰু শুকান জলকীয়াৰে এনেকৈ ভাজি লওঁ। কোনে ভাজি লয় বাৰু এনেকৈ খাবলৈ? অৱশ্যে এইটো বৰ বেয়া কথা, কাৰণ গেষ্ট্ৰিকৰ জম বুলি কয়। কিন্তু মই যিহেতু আনহেল্ডি টাইপতে জীয়াই থাকোঁ, গতিকে খাই দিলোঁ। লগতে এয়া পনীৰ আনিছিলোঁ যে, তো পনীৰ কিন্তু আজি বুজি পাইছোঁ দেই, ব্লগ বনাবলৈ যথেষ্ট কষ্ট। এখন হাতেৰে মোবাইলটো ধৰি এখন হাতেৰে পনীৰ উলিওৱাৰ যি অপচেষ্টা, মাই গড। তাৰপিছত নিজৰ অকাদত আহি গ'লোঁ, বোলো বাকি দিম এতিয়া। চাব দেই, এক পিছ মই তললৈ থৈ লৈ
তাৰপিছত বাকি দিছোঁ, বোলো মোৰ দ্বাৰা নহ'ব আৰু। তাৰপিছত এয়া পনীৰ বনালোঁ, তাৰপিছত দালিও আছিল, দালি বনালোঁ, ভাত বনালোঁ। খুব সোনকালে বনাই দিলোঁ বিকজ গোটেই দিনটো মই নোখোৱাকৈ থাকোঁ, তেনেকৈ থাকোঁ, গতিকে মানে উল্টা পাল্টা খাওঁ, ভাত নাখাওঁ, তো তেনেকৈ খাই মেলি মানে খাই মেলি আৰু টাটা, ইমানতে ব্লগ খতম কৰি দিলোঁ।